বন্ধুসকল স্বাস্থ্য বিভাগত বহুকেইটা পদ খালী হৈছে আপোনালোকে চাই আছে 36 চাফাই কৰ্মী পদ খালী হৈ আছে কেৱল সাক্ষাৎকাৰ হ'ব আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নহয় আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব যদি আপোনালোকে সিলেক্ট হৈ যায় আপোনালোকে চাকৰি পাই যাব আৰু ক'ত কেনেকৈ ইণ্টাৰভিউ দিবলৈ যাব লাগিব গোটেইখিনি তথ্য মই এইখন ভিডিঅ'ত দেখুৱাই দি আছোঁ আপোনালোকৰ ভিডিঅ'খন ভাল লাগিলে চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন লাইক কৰি দিব তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এইটো হ'ল অফিচিয়েল এডভাৰটাইজমেণ্ট ওকে আপোনালোকে চাই আছে নেম অফ পজিশ্যন ক্লিনাৰ আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোকৰ 8 পাস ওকে আপোনালোকৰ এটা চাই আছে আপোনালোকৰ স্যালাৰি পাব 15000 পাৰ মান্থ আৰু টোটাল পোষ্ট আছে 36 পোষ্ট ওকে আপোনালোকৰ ইন্টাৰভিউ দিবলৈ কোৱা যাব লাগিব ইয়াতে চাওক লিখা আছে EVM গোডাউন ইন দা অফিস কেম্পাস ডিসি অফিস গোৱালপাৰা আপোনালোকৰ গোৱালপাৰা যাব লাগিব ইন্টাৰভিউ দিবৰ কাৰণে ওকে আপোনালোকে চাই আছে কিমান তাৰিখত যাব লাগিব 13 তাৰিখত যাব লাগিব ওকে 13 জুনত যাব লাগিব আপোনালোকৰ গোৱালপাৰা ডিসি অফিসত আৰু আপোনালোকৰ কি লৈ যাব লাগিব চাই লওক ইয়াতে আপোনালোকে ইন্টাৰভিউ টাইমটো হ'ল 11টা বজাত ৰাতিপুৱা ওকে আৰু ভেনুটো মানে কোৱাত ইন্টাৰভিউ হ'ব এইটো হ'ল গোৱালপাৰা ডিসি অফিসত ওকে আপোনালোকৰ টাইম ৰেজিষ্ট্ৰেচন আপোনালোকৰ 9টাৰ পৰা 10:50 লৈকে আপোনালোকৰ নাম ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাতে ওকে আপোনালোকৰ 3টা পাছপোৰ্ট সাইজ ফটো ল'ব লাগিব আৰু এটাত সেলফ এটেস্টেড কৰিব লাগিব আৰু 2 কপি ফটো লৈ যাব লাগিব ওকে আৰু লগতে সকলৰ অৰিজিনাল সাৰ্টিফিকেট লগত লৈ যাব লাগিব গতিকে এইখনে আছিল এইখন চাকৰি যিখন এড্ৰেছ ওলাইছিল এইখনে আৰু এইটো লিংক মই ভিডিঅ'ৰ তলত দি ৰাখিছোঁ তাৰ পৰা আপোনালোকে ডাইৰেক্ট এইটো ডাউনলোড কৰিব পাৰে ওকে গতিকে আজি ভিডিঅ'টো এইখনে ভিডিঅ'খন ভাল লাগিলে চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব